নমস্কাৰ বন্ধু, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ইউটিউব চেনেললৈ। এইটো চেনেল লৈ মোৰ আজিলৈকে মানে এতিয়ালৈকে 15টা ইউটিউব চেনেল খোলা হয়। এটাতো ছাকচেছ পোৱা নাই। এইবাৰো মই ভাবিছোঁ বহুত ধুনীয়াকৈ একদম চালিয়া আৰু এইবাৰ এডিটৰ পাইছে যে নতুন আমাৰ মিষ্টাৰ মহিদুল হুছেইন আৰু মোৰ সংগী এই ভিডিঅ'ত সংগী হিচাপে কাম কৰিব আকিনুৰ। আপোনালোকৰ লগত পৰিচয় কৰাই দি আছোঁ উৰ্ফ বগা আলু। আকিনুৰ এটাই বগা আলু আকিনুৰ। এতিয়া কথাটো হ'ল কি, আমাৰ আজিলৈকে এইটো লৈ এই চেনেলটো লৈ 15টা ইউটিউব চেনেল খোলা হ'ল। আমি এতিয়াও ছাকচেছ হ'ব পৰা নাই। তাৰ আঁৰৰ কাহিনী কি, আমি কিয় ছাকচেছ হ'ব পৰা নাই ইউটিউবত? ৰ'বা, চশমাটো পিন্ধা প্ৰথমতে হ'ব লাগিব। লোৱা কোৱা। হ'ব, আমি ভাইৰেল কিয় হ'ব পৰা নাই? তই ক'লেহে ভাইৰেল হ'ম আমি। কিছু নহয় জানা, ভিডিও রেকর্ড হয়ে আছে রে। ভিডিও তো হয়ে আছে তুই চশমাটো পিন্ধা এই গাথা কিছু নহয়। বন্ধুসকল, এতিয়া আমাৰ আকিনুৰে ক'ব আপোনালোকক, মাইকটো আছে নে নাই? এতিয়া আমাৰ আকিনুৰে ক'ব আপোনালোকক আমি কিয় ভাইৰেল হ'ব পৰা নাই, মানে আমাৰ ভিডিঅ' মানুহে কিয় নাচায়। আমি দেখো লাইক কৰা নে নাই? কৰো। কিমান টাইম লৈ দেখা এটা ভিডিঅ' আমি 5 মিনিটৰ এৰো। এই 5 মিনিটৰ ভিডিঅ' কমপ্লিট চোৱা নে মাজে মাজে চোৱা? মাজে মাজে চব ভিডিঅ' ভাইৰেল নোহোৱাৰ মেইন ৰিজন এইটোৱে। এনেকুৱা ধৰণৰ মানুহৰ কাৰণে আমি ভাইৰেল হ'ব পৰা নাই। এতিয়া আকিনুৰে আমাক বুজাই ক'ব ভিডিঅ' কেনেকৈ বনায়। নাপাম নিজৰ কালি মোবাইল তাতে। এতিয়া আমাৰ মাজত উপস্থিত হ'ব আমাৰ বিশেষ এডিটৰ মহিদুল। বন্ধুসকল, মহিদুল এতিয়া চাওক, মহিদুল গুচি গ'ল। इतना चुभने लगा हूं सबको, छुरा तो नहीं हूं। এতিয়া আপোনালোকক দেখাম আমাৰ কাম কৰা ৰুম ব্লক। প্ৰথমতে মই হেল্পাৰৰ লগত পৰিচয় কৰি দি আছোঁ। উঠা মোৰ হেল্পাৰ, এই দুজন হ'ল মোৰ হেল্পাৰ বগা আলু আৰু মহিদুল। আমাৰ আকিনুৰ যে ইমান বগা আলু ইমান ভয় খাই আছে কিয় নাজানো। ল'ৰাটোতো দেখাত হেণ্ডচাম আছে। মহিদুল, আমি এই ৰুমত কি কাম কৰোঁ? ফাৰ্নিচাৰৰ কাম কৰোঁ। ফাৰ্নিচাৰৰ যেনেকুৱা ধৰণৰ কি কাম, কি বনাওঁ আমি? এই শোকেস, আলমারি, টেপ, শোকেস। ভয় খাই আছে, হাৰ্টবিট বহুত ফাষ্ট হৈ আছে। এগুলা মন এবাৰ আকিনুৰে আমাক দেখাই দিব এইটো কি। আকিনুৰ এইটো কি বনাইছো আমি? শোকেস। ফুল কি বনাইছো? এইটো ফুল মানে বুজা নাপালো। ফুল নহয়, তো চকেছ নহয়, এইটো কি কয়? ফুল নহয় ৰে, ফুল নহয়। কি এইটো কি বনাইছো আমি? শোকেস। চকেছ আমি দেখাই দিব, এইফালে আহা। এতিয়া আপোনালোকক দেখাম চকেছৰ কিছুমান ডিটেইলছ। কেমেৰা ৰেডি। এইটো হৈছে চকেছ। এই চকেছটো ৰিটাৰ্ণ হৈ আহিছে। মোৰ মানে যিজন মানুহে মোৰ মালটা নাই তেওঁ ৰিটাৰ্ণ কৰি দিছে। এইটো বিক্ৰী নহয় বোলে, কালাৰ বোলে পচন্দ নহয়। চাওক আপোনালোকে কি ধুনীয়া কালাৰ, কেমেৰাতে জিলজিলে জ্বলি আছে। আৰু এইফালে আপোনালোকে চাব পাৰিছে এইবোৰ হৈছে আমাৰ বৰ্ড। এইবোৰ কাটিং কৰি আমি যিকোনো ডিজাইন দিব পাৰোঁ। ধৰি লোৱা আমি এই যে ৰেডিমেড বৰ্ড আছে, এই যে এটা পিচ আছে 8 ফুট বাই 4 ফুট আছে। এই 8 ফুট বাই 4 ফুটৰ পৰা এনেকুৱা ধৰণৰ এটা শ্বেপ দিব লাগিব, এনেকুৱা ধৰণৰ এটা ডিজাইন দিব লাগিব। ঠিক তেনেকুৱা জীৱনটোৱে তেনেকুৱা ধৰণৰ। আমি এটা ফ্লেট জীৱন পাইছোঁ আৰু সেই জীৱনটোত আমি কি শ্বেপ দিব বিচাৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ধাৰিত হয়। ৱাহ, ভিডিঅ'ৰ মাজে মাজে কি ধুনীয়া কথা, অলপমান মানে জ্ঞান দি আছোঁ। আৰু এইফালে চাব পাৰিছা ডিফাৰেণ্ট কালাৰ আহিছে। যেনেকুৱা ধৰণৰ এইটো আমি উড কালাৰ বুলি কয়, কফি। ইয়াতে আপোনালোকক দুটা ডিফাৰেঞ্চ বুজাই দি আছোঁ। চাওক, ইয়াতে আপোনালোকে চাব পাৰিছে অলপ ডিজাইন, এইটোক কয় টেক্সাৰ কালাৰ। এটা আছে গ্ল'চি কালাৰ, য'ত আপোনালোকে টেক্সাৰ নাপাব, এটা ফিনিচিং পাব, পানীৰ দৰে চিলচিলীয়া। এই মুহূৰ্তত আমাৰ ইয়াতে লাইন নাই, ৰাতি তুফান আহিছে আৰু আমাৰ লাইনটো এনেকুৱা ধৰণৰ বন্ধুসকল, অলপ যদি পানী এটপা আমাৰ দিনত পৰে তেনে 3 দিনৰ কাৰণে লাইন কাটে। চাওক, ৰাতি তুফান আহিছে, কিমান দিন কাটে।
এসপ্তাহ থাকি যাব লাগে তাত বহুত ইণ্টাৰেষ্টিং বস্তু এটা আছে আহক এইফালে চাওক এইটো হৈছে গ্লাছ কাটিং কলম বুলি কয় গ্লাছ কাটিং কলম আৰু এইটোৰে গ্লাছ কাটা হয় আপোনালোকক যদি মই ডেমো দেখাওঁ আহক এইটো প্ৰথমতে মই মাইকটো ইয়াতে বন্ধুসকল এইটো হৈছে লুকিং গ্লাছ মানে দেখা গ্লাছ মই ঠিকেই আছোঁ আৰু এই গ্লাছখন কাটিব লগা হ'লে আমি এই কলমটো ব্যৱহাৰ কৰিম প্ৰথমতে আমি এটা ছফ্ট মানে ভাল জেগাত চিধা প্লেইন জেগাত গ্লাছখন ৰাখিব লাগিব আপ এণ্ড ডাউন যদি অলপ হয় তেনেহ'লে গ্লাছ কাটিলে গোটেই গ্লাছখন ভাঙি যাব কিছুমান বেছিক নীতি নিয়ম আছে গ্লাছ কটাৰ আৰু গ্লাছখন কটাৰ আগতে আপোনালোকক কিছুমান ভিউ দেখাই আছোঁ এইফালে চাওক মোৰ খিৰিকীৰে এটা নেচাৰেল ভিউ পাব ইয়াতে আপুনি অলপমান মিলি দিলে মানে ধুনীয়া বতাহ আহিব চৰাই চিৰিকটিৰ মাত আহিব লগতে হাল্লা চিল্লা আহিব গাঁৱৰ পৰিৱেশ এইখন মোৰে বাগিচা ইয়াতে মই মানে খেতি কৰি আছোঁ তামোলৰ লগতে কিছুমান কলগছ আছে চাব পাৰিছে জাষ্ট বহুত এটা ফৰ্চ প্ৰয়োগ কৰিব লাগিব এই কৰ্নাৰত ইমান এটা নহয় মিডিয়াম চাইজৰ যেতিয়া এটা দাগ দিয়া হয় তাৰপিছত এনেকৈ ৰব কৰিলে ভাঙি আহিব এইটো হৈছে এই কলমটোৰ বিশেষ পাৱাৰ আৰু এই কলমটো কিহেৰে তৈয়াৰ কৰা হয় নেক্সট ভিডিঅ'ত আপোনালোকে জনাম মই যদি আপোনালোকে ইণ্টাৰেষ্টেড হোৱা কমেণ্ট কৰি জনাওক তো বন্ধুসকল এইটোৱে আছিল মিষ্টাৰ হুছেইন চেনেলৰ প্ৰথম ভিডিঅ'